যোৱাকালি অসম কেবিনেটে যিটো সিদ্ধান্ত লৈছে এইটো হাস্যকৰ আৰু মই ভাবোঁ এই পাঁচটা কমিউনিটিক অপমানহে কৰিছে তেখেতসকলে কিয়নো এই পাঁচটা কমিউনিটি অলৰেডি দে আৰ খিলঞ্জীয়া এইসকল খিলঞ্জীয়া হয় এইসকল অসমীয়া হয় এইসকল ভাৰতীয় হয় যুগ যুগৰ পৰা এইসকল খিলঞ্জীয়া যুগ যুগৰ পৰা এইসকল অসমীয়া যিসকলৰ 2000 বছৰ পুৰণি হিষ্ট্ৰী আছে সেই জাতি জনগোষ্ঠীবিলাকক কেবিনেটে সিদ্ধান্ত লয় খিলঞ্জীয়াৰ সাৰ্টিফিকেট দিয়ে আৰু অসম কেবিনেটত আপোনালোকে জানে অশোক সিংগালৰ নিচিনা অসম কেবিনেটৰ কেবিনেট মন্ত্ৰী আছে যিজন নিজে খিলঞ্জীয়া নহয় যিজন অনা অসমীয়া হয় অসমৰ নহয় তেখেত মোষ্ট প্ৰবাবলি ৰাজস্থানৰ পৰাহে আহিছে অসমত আৰু অসম এতিয়া ইণ্ডিয়ান হয় ইণ্ডিয়ান যেতিয়া হয় অসমত আহিছে অসমত থিতাপি লৈছে ক'ব লগা আমাৰ একো নাই আৰু পৰিমল শুক্লবদ্ধ তেখেতে বৰাকবেলিৰ পৰা বিলং কৰে তেখেতৰ বিষয়েতো কিছুমান অভিযোগ আছে 71ৰ আগত আহিছে নে পিছত আহিছে এই কথাটো লৈ সন্দেহ আছে নাজানো আমি কি আছে তো পৰিমল শুক্লবদ্ধ যিজন নিজে খিলঞ্জীয়া নহয় অশোক সিংগাল যিজন নিজে খিলঞ্জীয়া নহয় এনেকুৱা ব্যক্তিৰ দ্বাৰা কেবিনেট আৰু সেই কেবিনেটে সাৰ্টিফিকেট দিয়ে যি জাতি জনগোষ্ঠীবিলাকৰ হাজাৰ হাজাৰ বছৰ পুৰণি হিষ্ট্ৰী আছে লেগেচি আছে আৰু তেখেতসকল খিলঞ্জীয়া অলৰেডি হয় অসমীয়া হয় ভাৰতীয় হয় তাৰ পিছতো খিলঞ্জীয়া বুলি আৰু অসমীয়া বুলি স্বীকৃতি এইটো হাস্যকৰ আৰু মই ভাবোঁ অপমানহে কৰিছে কেবিনেটে সিদ্ধান্ত ল'ব লাগিছিল যোৱাকালি আপোনাৰ যে এই জাতি জনগোষ্ঠীকেইটাৰ কাৰণে ডেভেলপমেণ্ট কাউন্সিল দিব লাগিছিল আগত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল আজি যদি গৰিয়া মৰিয়া জোলহা সৈয়দ দেশী এই পাঁচটা ডেভেলপমেণ্ট কাউন্সিল ঘোষণা কৰি যদি পাঁচটা ডেভেলপমেণ্টৰ কাউন্সিলৰ কাৰণে 1000 কোটি টকা 5000 কোটি টকাৰ পেকেজ যোৱাকালি কেবিনেটত সিদ্ধান্ত ল'লহেঁতেন আজি সবেই তেখেতসকলক ৱেলকাম জনালেহেঁতেন সেই নকৰি কোনো ধৰণৰ ডেভেলপমেণ্টৰ কোনো এইসকলৰ কাৰণে কোনো চিন্তা নাই আজি যদি যোৱাকালি সিদ্ধান্ত ল'লেহেঁতেন যে অসমৰ পৰা ৰাজ্যসভাত 7জন সদস্য যায় তাৰে এজন এই পাঁচটা জনগোষ্ঠীৰ পৰা এজনৰ কাৰণে ৰিজাৰ্ভেশ্যন হ'ব এনেকুৱা এটা সিদ্ধান্ত যদি ল'লেহেঁতেন মই ভাবোঁ এইকেইটা জনগোষ্ঠীৰ অলপ উপকৃত হ'লহেঁতেন কিয়নো আজিলৈকে তেখেতসকলৰ প্ৰতিনিধি নাই কিন্তু সেই নকৰি যেতিয়া খিলঞ্জীয়াৰ সংজ্ঞাই নিৰূপণ হোৱা নাই খিলঞ্জীয়াৰ ডেফিনেশ্যন এতিয়ালৈকে ক্লিয়াৰ নাই কোন খিলঞ্জীয়া হয় কোন নহয় যিসকল খিলঞ্জীয়াৰ সাৰ্টিফিকেট বিতৰণ কৰি আছে সেইসকল কেবিনেট মন্ত্ৰী খিলঞ্জীয়া হয় নে নহয় এই কথাটো যেতিয়া স্পষ্ট নহয় সেইসকলৰ দ্বাৰা যুগ যুগৰ পৰা ইয়াতে বসবাস কৰা খিলঞ্জীয়া অসমীয়া মানুহক খিলঞ্জীয়া স্বীকৃতি দিয়া মই ভাবোঁ এইটো ডাঙৰ অপমান কৰা হৈছে হাস্যকৰ কথা হৈছে ইয়াতকৈ ডাঙৰ একো নাই আৰু ডিভাইড এণ্ড ৰোল পলিচি বিজেপি এইটো আমাৰ মুছলমানৰ মাজত বা অসমীয়া অনা অসমীয়া খিলঞ্জীয়া অনা খিলঞ্জীয়া এই ধৰণৰ কথা বাৰ্তা কৈ ডিভাইড এণ্ড ৰোল পলিচি কৰি আছে যিটো ব্ৰিটিছে কৰিছিল ব্ৰিটিছ ভাৰতৰ পৰা গুচি গৈছে কিন্তু ব্ৰিটিছৰ কিছু ফলোৱাৰ্ছ থৈ গৈছে স্বাধীনতা সংগ্ৰামত আপোনালোকে জানে RSSে ব্ৰিটিছৰ লগত আছিল RSSৰ মদত পুষ্ট বিজেপি চৰকাৰ সেই একে আইডিঅলজিৰ লগত চলে গতিকে ব্ৰিটিছৰ যিটো ডিভাইড এণ্ড ৰোল পলিচি যিটো চৰিত্ৰ আছিল এই চৰিত্ৰটো বিজেপি আৰু RSSে লৈছে আৰু সেইটো তেখেতসকলে প্ৰয়োগ কৰি আছে আমাৰ জাতি জনগোষ্ঠীৰ মাজত ডিভিজন কৰি ডিভাইড এণ্ড ৰোল কৰি তেখেতসকলে জাতি জনগোষ্ঠীক দুৰ্বল কৰিব বিচাৰিছে অলৰেডি যিসকল ভাৰতীয় যিসকল অসমীয়া যিসকল খিলঞ্জীয়া সেইসকলক ভাগ কৰি আৰু এছাম মুছলমানক বেলেগ এটা ভাগত বিভক্ত কৰি এই ভাগ কৰাৰ যিসকল ব্যক্তিৰ অধিকাৰে নাই যিসকল ব্যক্তি নিজে খিলঞ্জীয়া নহয় নিজে অসমীয়া নহয় অনা অসমীয়া হয় কিছুমান সেইসকলৰ দ্বাৰা এনেকুৱা ডিভিজনক মই এইটো সঠিক ডিভিজন বুলি নাভাবোঁ তাৰ কাৰণে মই আৰু কি ক'ম আৰু ইয়াতে মিয়া জনগোষ্ঠীৰ প্ৰতিতো এখেতসকলৰ এলাৰ্জি আগৰ পৰাই আছে মিয়া অসমীয়া যিসকলক মিয়া বুলি এখেতসকলে কয় সেইসকল অসমীয়া অসমৰে হয় যুগ যুগৰ পৰা ইয়াতে সেইসকল আছে সেইসকলৰ পূৰ্বপুৰুষো আছে